নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ নতুন এটি ভিডিঅ'লৈ। বিশেষকৈ তাৰমানে আজি বৰ আনকমন টাইপৰ ভিডিঅ' এটা লৈ আহিছোঁ। বিশেষকৈ সঞ্জয় ব্লগ কৰে পিছে আমাৰ ঘৰখন দেখা নাই আপোনালোকে। আমাৰ ঘৰখনৰ পৰিৱেশ আৰু ঘৰখনৰ কেনেকুৱা আৰু ঘৰখন কেনেকৈ থাকোঁ আপোনালোকক A to Z দেখুৱাই আছোঁ। খালি আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। একদম পহিলা একদম সোমাই আহিছোঁ একদম ভাতৰ চৌ ঘৰত, একদম বিশেষকৈ আপোনাৰ ৰান্ধনি ঘৰত। আমাৰ ৰান্ধনি ঘৰখন বৰ ধুনীয়া দেই। এই মানে একদম এইপিনে আমাৰ এনেকুৱা জুইতে প্ৰায় ভাত বনাওঁ। এইপিনে ভাত বনাই থোৱা আছে। এইপিনে এটা চৌকা আছে। বিশেষকৈ আমাৰ ঘৰত দুটা চৌকা আছে। ইয়াতে ভাত বনাই দিওঁ আৰু গেছ চেছ নাই। পিছে দুখীয়া জীৱন কি ক'ব আৰু সেই জুইতে বনাইছোঁ আৰু একদম সৰুৰ পৰা বনাই আহিছোঁ আৰু গেছত ভাত বনাইতো খাই নাপালোৱেই। এইপিনে কিবা কিবি নিমখ চিমখ থৈ দিয়া হয়। এইপিনে এখন কাঁহী বাতিত ধোৱা এনেই বাঁহৰ পৰা টেবুল বনাই থৈছোঁ। বিশেষকৈ আমাৰ এই ৰান্ধনি ঘৰটো এইপিনে ওপৰপিনে চাওক, এইটো আপোনাৰ হৰ্ণ খেৰ দি চোৱা ন' টেনশ্যন। আপোনাৰ টিঙতকৈ ভাল একদম পূৰা ঠাণ্ডা। এইপিনে এইবিলাক পূৰা একদম বাঁহৰ একদম কাঠি কামি কৰি বনোৱা হৈছে। বিশেষকৈ আপোনাৰ মাটি আৰু গোবৰে লেপি দিয়া হৈছে, ন' টেনশ্যন। আৰু বিশেষকৈ তাৰমানে আমাৰ ঘৰত কলহতে পানী থওঁ। তাৰমানে মটৰৰ পৰা ডাইৰেক্ট ধোওঁ। ফিল্টাৰ দুটা আছে। মই ফিল্টাৰ কৰা পানী মই নাখাওঁৱে প্ৰায় খাই আহিছোঁ আজিলৈকে। কিছুমানে কয় বোলে আইৰণ থকা পানী খালে পেটত পাথৰ চাথৰ হয়। বিশেষকৈ আমাৰ টিউবৱেলটোত ইমান আইৰণ নাই বাৰু। প্ৰায় মই এইকেইটা ভাত খোৱা সময়ত এই কলহকেইটা বহুৱাই লওঁচোন, পেটটো বঢ়াই নাইচোন। আৰু বিশেষকৈ আলহী চালহী আহিলে ইয়াতে ডাইনিং টেবুল এখনে বহুত দিন পপাত আপোনাৰ বহুত দিন আমি প্ৰায় মোৰ 5 বছৰ বয়সতে একদম এখন ডাইনিং টেবুল বনাইছিলে। এতিয়ালৈকে চলি আছে বৰ্তমান। আৰু বিশেষকৈ এইবিলাক জীৱন গুটি, বিশেষকৈ ধান আমাৰ যিখিনি খেতি কৰি ধান পাওঁ এইখিনি ছাইডতে লগাই থৈছোঁ, চাং পাতি থৈ দিওঁ ইয়াতে। আৰু এইখন বিশেষকৈ কাপ চাপ থওঁ ইয়াত বিশেষকৈ। আৰু দেখুৱাই আছোঁ নেক্সট আপোনালোকক। এতিয়া মই বিশেষকৈ মা পাপাৰ ৰুমত সোমাই গ'লোঁ। এইজনী মা পূৰা চিতলাং খাই শুই আছে পূৰা। খাই বৈ এতিয়া পূৰা ভাগৰ লাগি গ'লতো সিহঁতৰ। আৰু এইপিনে কি কৰিছে দিনতে আঁঠুৱা তৰি পিনি আমাৰ বেটীয়ে পূৰা শুই আছে আৰু বেটীয়ে পূৰা শুই আছে। মা পাপা ৰুমত আহি পিনি এইকেইজনী দেখুৱাই আছোঁ আপোনালোকক। এইকেইজনী মুখখন দেখাই দিয়াচোন। এইকেইজনী দিনতে আঁঠুৱা তৰো তোৰে কথা পেট পেলাই ভাবোঁ। আৰু এয়া তাৰমানে আমাৰ ঘৰখনৰ বান্দা এখন আছে। ইয়াত প্ৰায় দেউতা থাকে, ইয়াত পাপা মা সেইটো ৰুমত থাকে। বিশেষকৈ তাৰমানে মই যেতিয়া প্ৰথম বিয়া পাতিছিলোঁ এই বান্দা ৰুমটোতে আছিলোঁ। এতিয়া পূৰা টিংবিলাকো ফুটি গ'ল। এইবিলাক দেখুৱাই আছোঁ বাৰু, টিংবিলাক ফুটি গ'ল আৰু বাঁহবিলাকো কাঠবিলাকো পচি গ'ল। এতিয়া পানী চানী পৰিবলৈ ধৰিছে আৰু সেইকাৰণে মই নেক্সট পিছফালৰ বান্দাখনতে থাকোঁ আৰু এইয়া আমাৰ ঘৰত একদম পূৰা কি ক'ব আৰু চৰকাৰী ঘৰ ইমান সুবিধা পোৱা নাই। বিশেষকৈ এইপিনে চক একদম ভিতৰৰ পৰা একদম পূৰা তৰা জিলিকি থাকে আৰু দেই। আৰু ইয়াত আলহী চালহী আহিলে বহিবলৈ দিয়া হয় এইটো ৰুমত। বিশেষকৈ দূৰ দূৰণিৰ পৰা আলহী আহিলে আৰু এনেই চিম্পুলকৈ সজাই থৈছোঁ আৰু এইবিলাকত চৌকেছ এইটো আগতে মোৰ কাপোৰ দোকানৰ বিশেষকৈ চৌকেছ আছিলে। এতিয়া ঘৰত ফুলদানি চুলদানি সজাই থৈছোঁ আৰু দোকানখনো বিশেষকৈ ভালকৈ চলাব নোৱাৰিলোঁ। এইপিনে চক এইবিলাক ৱাইফৰ বিশেষকৈ যৌতুকত দিয়া। পিছে এইবিলাক অল্ড মডেল হৈছেগৈ আৰু এতিয়া টাইমো হ'লতো আজি প্ৰায় 12-13 বছৰ হৈ গ'ল বিয়া পতা। এনেকৈ আছোঁ আৰু দেখুৱাই আছোঁ আপোনালোকক। আৰু বিশেষকৈ আমি থকা ৰুমটো এইটোৱে দেখুৱাই আছোঁ আপোনালোকক দেই। কি আছে আমাৰ ৰুমটোত দেখুৱাই আছোঁ দেই। এইটো গডেজ মাইকী মানুহৰ যতকত দিছিলে। এইয়া মানে গিলাচখন মাইকী মানুহৰ অলপ তৰ্ক বিতৰ্ক হ'ল আৰু তাৰমানে কিবা এটা হ'ল গম পাবই আপোনালোকে দেই। আৰু দেখুৱাই আছোঁ দেই। আৰু দেখুৱাব লাজ কৰিছে। এইপিনে পাউডাৰ সিমান এইপিনে লগাই থৈছোঁ আৰু এইখন বৰ্ড আপোনাৰ ফেন চেন লগোৱা হয়। এইপিনে ফেন এখন আছে। এইপিনে আলনা আছে। এইপিনে শোৱা বিচনা আৰু দেখুৱাই আছোঁ। এইটো মন গ'লে কেতিয়াবা খং উঠিলে টেনশ্যনত এইটোকে শুনো আৰু দেই। আৰু
এইপিনে বেটীহঁতে এখন টেবুলতে পঢ়ে আৰু এইজনী অংগনবাদী স্কুললৈ যোৱা, এজনী 6লৈ পাইছে ক্লাছ, তাইৰ ওপৰত দুইজনীয়ে বেগ। এয়াই আৰু আমাৰ ঘৰখন। এইখন কেলেণ্ডাৰখন এক্সট্ৰা ডেট পাৰহে গ'ল দেই, পূৰা ডেট পাৰ হৈ গ'ল আৰু দেই। এইটো টিবলৈ প্ৰায় এতিয়া পানী বৰ্তমান খাই আছোঁ। এইপিনে আছে মটৰ এটা, এইয়া মামৰ খাই গৈছে টিংবিলাক। এইপিনে চেণ্টেক্সটোতে অলপ পানী চানী ধৰোঁ আৰু এইপিনে এই ঘৰতে কৰোঁ আৰু চিচি কৰোঁ আৰু বিশেষকৈ গা পা ধোৱা কৰোঁ, বিশেষকৈ সকামতা ইয়াতে কৰোঁ আৰু দেই। এইপিনে এইটো ঘৰ বাথৰুম বনাই থৈছোঁ আৰু বাৰীখন এইপিনে আছে। সেইপিনে লেচু গছ আছে, কলগছ আছে, এইপিনে তামোল গছ আছে, এইপিনে আছে কাপোৰ মেলা দাং এইবিলাক, আৰু এইপিনে আছে আমাৰ শাকনি বাৰীখন আৰু জলকীয়া চলকীয়া ভেন্দি চেন্দি লাগি আছে আৰু এইপিনে কল চল, এইপিনে ঘেগেমা চেঙেমা লাগি আছে। আৰু এইটো খেমেজি তল কি আছে দেখুৱাই আছোঁ আপোনালোকক। খেমেজি তলত কি বান্ধিছোঁ, এইকেইটা গাহৰি দুটা বান্ধি থৈছোঁ আৰু পিছপিনে দুটামান বান্ধি থৈছোঁ। সেইপিনে কুন্দলি চাঙাখন দি থৈছোঁ দেই। এইকেইটা হাঁহ কুকুৰা পুহোঁ আৰু ইয়াতে হাঁহ কুকুৰা গঁৰাল এইটো খেৰ চাই থৈছোঁ, একদম মজা। কুকুৰাবোৰ থাকি একদম পূৰা ভাল পায় গৰমত, একদম পূৰা এচি একদম পূৰা এচি নিচিনা হাৱা মাৰি থাকে। বিশেষকৈ টিঙৰ বনালে আপোনাৰ হাঁহৰ আৰু কুকুৰাৰ কণীবিলাক বিশেষকৈ বেয়া হৈ যাবলৈ বিচাৰে, সেইকাৰণে মই প্ৰায় খেৰ ঘৰ বনাই দিছোঁ আৰু দেই। ছাগলী ঘৰ পূৰা ঢেল খাই গৈছেগৈ আৰু দেই। ছাগলী বিশেষকৈ বেমাৰত মৰি গ'ল। এইটো অৱস্থা দেখিছেনে ছাগলী ঘৰ, এইবিলাকৰ অৱস্থা দেখিছেনে? অৱস্থা একেবাৰে বেয়া। সেইকাৰণে ছাগলী নাপোহা, বিশেষকৈ ছাগলী ঘৰটোৰ প্ৰতি ইমান যত্ন লোৱা নাই আৰু বিশেষকৈ। গোহালি ঘৰটো সেইটো অচলীয়াকৈ বনাই থোৱা আছে, বিশেষকৈ গৰু দুজনী, সেইকাৰণে ডাঙৰকৈ বনোৱা নাই আৰু। এইপিনে আগফালে এখনো আছে কলবাৰী, আৰু এইপিনে দেখিছে যে এইপিনে আছে প্ৰায় আপোনাৰ কাকডোঙা নদী এখন। সেই নদীখনৰ পাৰতে আমাৰ সৰুকৈ বাৰী এখন আছে। বিশেষকৈ সেই কাকডোঙা নদীখন পাৰ হৈ গ'লে আপোনাৰ যোৰহাট ডিষ্ট্ৰিক্ট পৰে, আমাৰতো প্ৰায় গোলাঘাট ডিষ্ট্ৰিক্ট পৰে। কাকডোঙা নদীখন পাৰ হৈ গ'লে আপোনাৰ যোৰহাট ডিষ্ট্ৰিক্ট পৰে, আমাৰখন গোলাঘাট ডিষ্ট্ৰিক্ট পৰে। আৰু এয়া হ'ল আমাৰ গুৰুগৃহ। বিশেষকৈ ইয়াতে আমি ধূপ চাকি বন্তি জ্বলাওঁ প্ৰায় ৰাতিপুৱা আৰু গধূলি ইয়াতে জ্বলাওঁ ভগৱানক আপোনাৰ শান্তিকৈ থাকিবলৈ আৰু ভৱিষ্যতে যাতে সুখৰ জীৱন আহে, তাকে ভগৱানৰ ওচৰত ধূপ চাকি বন্তি জ্বলাওঁ দেই। আৰু বিশেষকৈ মই কেইজোপামান নেমু লগাই থৈছোঁ, আপোনালোকক দেখিছোঁৱে আছে। মই দেখিছোঁ নে আপোনালোকে দেখিছোঁ? এইবিলাক দেখুৱাই আছোঁ আপোনালোকক। বিশেষকৈ এইবোৰ পূৰা কাজি নেমু টেঙা একদম পূৰা লমালমে লাগি আছে আৰু কেতিয়াবাকৈ বেচিবলৈ হয় আৰু খাবলৈ হয়, বিশেষকৈ ন' টেনশ্যন। এইপিনে আমাৰ বাৰীত একদম পূৰা জাত কঁঠাল লাগি আছে দেই, একদম সৰু ডাঙৰ একদম চিৰিয়েলকৈ লাগি আছে, ন' টেনশ্যন। খাবলৈ কঁঠালজোপা বৃহৎ মিঠা, একদম বিশেষকৈ পাত কঁঠাল বুলি কয়। এই গুৰিটো অৱস্থা দেখিছেনে? একদম পূৰা এক্সপায়াৰ ডেট পাৰ হৈ গ'ল আৰু দেই, পূৰা এক্সপায়াৰ ডেট পাৰ হৈ গ'ল। সেইকাৰণে একদম পূৰা পচি গৈছে আৰু বেছি এবছৰ দুবছৰমান থাকিব কি নাথাকিব দেই। এইপিনে পিয়ালি দাঁতিত পূৰা ফুল চুল লগাই থৈছে ৱাইফে, এইবিলাক ধুনীয়া ফুল লগাই থৈছে। এইবিলাক কি সুন্দৰ ফুল লগাই থৈছে। এনে ঘৰটো ভগা হ'লেও ফুলকেইজোপাই অলপ শুৱনি কৰি থৈছে আৰু দেই। তো এয়াই আছিল আৰু মোৰ ঘৰখন। ভাল হওক বেয়া হওক আপোনালোকক দেখুৱালোঁ মনৰ পৰা, সকলো কথা খুলি ক'লোঁ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব সকলোখিনি কৰি দিব। আৰু যদি কোনোবাই মোৰ এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰিব। আকৌ লগ পাম এটা পুনৰ নতুন ভিডিঅ'ৰ সৈতে। বাই বাই।